আকৌ হ'ব বক্সাৰ যুদ্ধ। এই যুদ্ধৰ সেনাপতি এগৰাকী আৰক্ষী বিষয়া। কিছুমাহ আগতেই পোছাক খুলি থৈছিল আৰক্ষীৰ। এতিয়া পিছে আকৌ নতুনকৈ পোছাক পিন্ধাৰ কুচকাৱাজ। কোন এই আৰক্ষী বিষয়া বক্সাৰ যুদ্ধৰ সেনাপতি? বক্সাৰ যুদ্ধ বুলি ক'লে আপোনাৰ মনলৈ কিহৰ ছবি ভাহি আহে? যদি আপুনি পাহৰিছে তেন্তে আমি কৈ দিছো। বিহাৰৰ এই বক্সাৰতে ব্ৰিটিছ সেনাৰ প্ৰথম যুদ্ধৰ সূচনা হৈছিল। পিছলৈ এই যুঁজে গৈ গৈ স্বাধীনতা আন্দোলনৰ ৰূপ লৈছিল আৰু এদিন আমাৰ দেশ ভাৰত স্বাধীন হৈছিল। আমি দিব বিচাৰিছো আন এক যুদ্ধৰ খবৰ। এই যুদ্ধ হৈছে ৰাজনৈতিক। বিজয়ী সৈনিকে হ'ব বিহাৰৰ বিধায়ক। বক্সাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব আনন্দ মিশ্ৰ। বিজেপি দলৰ পৰাই তেওঁ আগবঢ়াব প্ৰাৰ্থিত্ব। 2024 লোকসভা নিৰ্বাচনত প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈছিল আৰু পৰাজিত হৈছিল। তাৰ পিছৰ সময়ত প্ৰশান্ত কিশোৰৰ জন স্বৰাজ পাৰ্টীত যোগদান কৰিছিল আনন্দ মিশ্ৰই। বিজেপিত যোগদান কৰিবলৈ আৰক্ষীৰ চাকৰি এৰি ৰাজনীতিত ভৰি দিছিল। আজি যেন এখোজ আগুৱাই বিজেপিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিছে আনন্দ মিশ্ৰই। অৱশ্যে বক্সাৰৰ যুদ্ধত কোনে বিজয়ী হয় সেয়া সময়তহে দেখা যাব। নিউজ ডেস্ক ৰিপৰ্ট ফৰ নাছান আছাম।